নমস্কাৰ হেই, নমস্কাৰ অ, নমস্কাৰ মোৰ নাম মানে প্ৰেম প্ৰসাদ হুৰি, চল। নমস্কাৰ এই লকডাউনৰ সময়ত ৰেড জোনৰ প্ৰেমিকবিলাকৰ দশা কিনো হ'ল তাকে অকণমান চাওঁ আহকচোন হেই, আহ, হাই পোৱালি চাহ কতো তাতেই থ 1 মিটাৰ ডিষ্টেঞ্চত থবি ইয়াতে থ এই তাইহে অসভ্য চালা বিয়াত অসভ্য হৈ গৈ আছে ই অঁ চালা এই কৰোণাটোৱে ৰঙাই কৰি পেলালে হেল্ল' হেল্ল' শুনাচোন অঁ কোৱাচোন মই যে তোমাক বস্তুখিনি দিছিলো অঁ তুমি মোক চেনিটাইজ কৰি দি দিবা হা আৰু তুমি যে মোক দিছিলা মই তোমাক চেনিটাইজ কৰি দি দিম আৰু আজিৰ পৰা বেকআপ বেকআপ কিয় কাৰণ তুমি ৰেড জোন ৰেড জোন হেল্ল' 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 আপুনি কল কৰা ব্যক্তিজন বৰ্তমান গ্ৰীণ জোনৰ এজন উপভোক্তাৰ লগত ব্যস্ত আছে অনুগ্ৰহ কৰি লকডাউন খোলাৰ পিছত পুনৰ চেষ্টা কৰিব ধন্যবাদ তেৰিকা দে अरे कैपेट की बादामो दिए नेকি বে छाना है বেকআপ দি দিলেও क्यों बे এই ৰেড জোন পৰি গ'ল যে दूर बेटा মোৰ তাত কিমান ছোৱালী নম্বৰ আছে অনলাইন চাব পাৰিবি অনলাইন বাহ ককাইক চাই ভাই বাহ Oh yeah! অঁ নমস্কাৰ অঁ নমস্কাৰ হেৰি আপোনাৰ মানে কিবা বস্তু এভাগ আছিল বুলি গম অঁ মাইনা কথা কৈছা তুমি আছে ইছ লাজ কৈছে চোৱা পোৱালিটোৱে মই মানে হেৰি মই এনেই ইঞ্জিনিয়াৰে কৰোঁ ৰবা তোমাৰ জোনটো কোৱাচোন জোনটো মাটিও কিন্তু বহুত আছে মোৰ জোনটো কোৱা গাড়ী 3-4খনমান আছে আৰু মানে 5খনমান কিনিম বুলি ভাবি আছোঁ জোনটো কোৱা মাটিও আপোনাৰ আছে কমেও 50-60 বিঘামান জোনটো কোৱা যোনটো মানে হেৰি এনেই সেউজীয়াই আছিল মানে যোৱাকালিলৈ কালি আকৌ ৰঙা কৰি পেলালে নহয় তাৰমানে তুমি ৰেড জোন নাপাবা বাপু নাপাবা খুৰা বাই বাপু বাই তুমি নাপাবা বাই বাপু বাই হ'ব বাই চালা ক'ত সাহস পালে সি ৰেড জোনে ইয়াতো মোৰ নাতিজনীক বিচাৰে বল হে
সেইয়া দেখিছে ৰাইজ হে সেয়া কি জুনৰ লাইন গম পাইছেনে মোৰ নাতিজনীৰ কাৰণে লাইন পাতি আছে মই তাকে দিয়া নাই মই আকৌ সেই ৰেড জোন এৰিয়াটোক দিম হে নিদিওঁ ৰাইজ মই নিদিওঁ ৰেড জোনক মই কেতিয়াও নিদিওঁ কেমেৰাটো হৈ পিনেহে আছে হৈ পিনেহে আছে নিদিওঁ ৰাইজ মই নিদিওঁ ৰেড জোনক মই কেতিয়াও নিদিওঁ Go Corona go, Corona go, Corona go, Corona go.